ডিচেম্বৰ মাহত ফুলকবিৰ চিঙৰা জুতি ল'লেনে আপুনি? যদি নাই লোৱা এই ভিডিঅ'টোৰ জৰিয়তে ফুলকবিৰ চিঙৰা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। এটা ফুলকবিৰ আধা ভাগ লৈ তাক সৰু সৰুকৈ কাটি নিমখ পানীৰে আৰু কুহুমীয়া পানীৰে ভালকৈ ফুলকবিখিনি চাফাকৈ ধুই পেলালোঁ। এখন পেনত 3 চামুচ সৰিয়হৰ তেল গৰম কৰি তাতে 3 চামুচ বাদাম ভাজি ল'লোঁ। বাদামখিনি ৰঙচুৱা হোৱাত তুলি থ'লোঁ। এতিয়া ফুলকবিখিনি তাতে দি জোখ অনুসৰি নিমখ দি ভালকৈ মচমচীয়া হোৱালৈকে ভাজিব। এইফালে 2টা আলু পিটিকি ল'লোঁ। মাজে মাজে ফুলকবিখিনিও লৰাই থাকিলোঁ। হৈ যোৱাত কেৰাহীৰ পৰা তুলি থ'লোঁ। 1 কাপ ময়দা, জোখ অনুসৰি নিমখ, জনি গুটি 1/4 স্পুন হাতেৰে মোহাৰি দি দিলোঁ। তাতে ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন অইল, মই আৰু আধা চামুচ ৰিফাইন অইল দি দিছোঁ। যেতিয়া মুঠিটো ভালদৰে বান্ধি যাব তেতিয়া পানীৰ সহায়ত ময়দাখিনি মঠি পেলাব। পানীখিনি দিওঁতে সাৱধান হ'ব, লাহে লাহে পানীখিনি দিব। এটা স্মুথ ড'ৰ তৈয়াৰ হৈ গ'ল। বেছি কোমলো নহয়, বেছি ডাঠো নহয়। কেৰাহীত আকৌ 2 চামুচ তেল দি আদা, নহৰু, জলকীয়া থেতেলা দি দিলোঁ। হালধিও অকণমান দিলোঁ। তাতে আলুৰ পিটিকাখিনি দি দিলোঁ। জিৰা, ধনিয়া, জলকীয়া গুড়ি, ক'লা নিমখ আৰু নিমখ দি সকলোখিনি ভালদৰে আকৌ এবাৰ মিহলাই ল'লোঁ। জালুক গুড়ি আৰু চাট মছলাও দি দিলোঁ। ভালদৰে লৰাই ল'ব গোটেইখিনি। তাতে ভাজি থোৱা ফুলকবিখিনিও দি দিলোঁ। সকলোখিনি মিহলাই ল'লোঁ। বাদামখিনিও দি দিলোঁ। শেষত নেমু ৰস 1 চামুচ বা 2 চামুচ দি দিলোঁ। আৰু ধনিয়া কাটা দি সকলোখিনি মিহলাই গেছ বন্ধ কৰিলোঁ। এইফালে আটাখিনিও ভালদৰে ছেট হৈ গৈছে। তাৰপৰা 5টা লাডু তৈয়াৰ কৰি এটা এটাকৈ বেলি পেলালোঁ। অভেল শ্বেপত বেলিব, তেতিয়া তাৰ শ্বেপটো ধুনীয়া হয় চিঙৰাটোৰ। এতিয়া এটা কোণাত পানী লগাই কোণ শ্বেপ বনাই ল'লোঁ। তাতে 1 চামুচ বা 2 চামুচ পুৰ দিলোঁ আলু আৰু ফুলকবিৰ, আৰু পানী লগাই চিঙৰাটো বন্ধ কৰি দিলোঁ। এনেদৰে বাকীকেইটা চিঙৰাও বনাব। কেৰাহীত ভাজিবৰ বাবে তেল গৰম কৰি ল'ব। তেলখিনি প্ৰথমতে ধোঁৱা ওলোৱালৈকে গৰম কৰি 2 মিনিট সময় গেছটো অফ কৰি দিব। তাতে চিঙৰাকেইটা দিব। অলপ সময় ভজাৰ পিছত আকৌ গেছটো জ্বলাই দিব। লুটিয়াই থাকিব বা 14 পৰা 15 মিনিটৰ ভিতৰত চিঙৰাকেইটা হৈ যাব। কম জুইত ভাজি থাকিব। 2টা বেটছত চিঙৰাখিনি ভাজিব। জলকীয়াও ভাজি ল'লোঁ। এয়া মচমচীয়া চিঙৰা ৰেডি হৈ গ'ল। ধন্যবাদ।